নমস্কাৰ বন্ধু বান্ধৱীসকল। অসমীয়া সাধাৰণ জ্ঞানৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। সাধাৰণ জ্ঞান বিষয়ৰ ভিডিঅ'বোৰৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, আপোনালোকে চাব পাৰিব। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্ন, চি.ইউ.কি গ্ৰন্থৰ লেখক কোন? উত্তৰটো হ'ল হিউৱেন চাং। নেক্সট প্ৰশ্ন, বংগদেশত দ্বৈত শাসন কোনে প্ৰৱৰ্তন কৰিছিল? উত্তৰটো হৈছে ৰবাৰ্ট ক্লাইভ। নেক্সট প্ৰশ্ন, ব্ৰাহ্ম সমাজৰ প্ৰতিষ্ঠাপক কোন? উত্তৰটো হ'ল ৰাজা ৰামমোহন ৰায়। নেক্সট প্ৰশ্ন, ভাৰতীয় জাতীয় পতাকাৰ দৈৰ্ঘ্য প্ৰস্থৰ অনুপাত কিমান? উত্তৰটো হ'ল 3:2। নেক্সট প্ৰশ্ন, প্ৰথম ৰূপৰ মুদ্ৰা প্ৰচলিত কৰা চুলতানজন? উত্তৰটো হ'ল ইলটুটমিছ। নেক্সট প্ৰশ্ন, ভাৰতৰ জাতীয় সংহতি পৰিষদ কিমান চনত গঠন হয়? উত্তৰটো হ'ল 1961। নেক্সট প্ৰশ্ন, ভাৰতত পঞ্চায়তী ৰাজ ব্যৱস্থাৰ পথ মুকলি কৰিছিল? উত্তৰটো হ'ল চোল বংশৰ ৰজাসকলে। নেক্সট প্ৰশ্ন, কোনখন চহৰক মৃতকৰ চহৰ আখ্যা দিয়া হয়? উত্তৰটো হৈছে মহেঞ্জোদাৰো। নেক্সট প্ৰশ্ন, ৰামকৃষ্ণ মিছনৰ গুৰি কোনে ধৰিছিল? উত্তৰটো হ'ল স্বামী বিবেকানন্দ। নেক্সট প্ৰশ্ন, ভাৰতীয় নেপোলিয়ন আখ্যা দিয়া হয়? উত্তৰটো হ'ল সমুদ্ৰগুপ্ত। বন্ধুসকল, আজিলৈ ইমানেই। ধন্যবাদ।